18 জুলাইত আমাৰ UBPFৰ এটা মিটিঙত প্ৰেছ ৰিপৰ্টাৰ সকলে মনিল বসুমতাৰীক কেইটামান কুৱেশ্যন কৰিছিলে সেই কুৱেশ্যন কৰোঁতে তেখেতে হেড অফিচ আৰু সাব অফিচৰ যিটো কথা সেইটো কথা তেখেতে কৈছিলে যে গুৱাহাটী বড়োলেণ্ড ভৱনটো BKWACৰ হেড অফিচ আৰু সঞ্জাৰী নগৰ সিমেন্ট চাপৰিটো সাব অফিচ এটো আমি সকলোৱে জানো এটো আমাৰ গভৰ্ণমেণ্টে নটিফিকেশন কৰিছে আমি হেতু ভালকৈ জানো কিন্তু যিটো হেড অফিচ এই হেড অফিচটো কেনেকৈ হ'ব লাগে হেড অফিচ মানে কি হেড অফিচত কামবোৰ হ'ব লাগে সাব অফিচত কি হ'ব লাগে কেতিয়াবা বাই চেন্সত কিবা কাৰণত দূৰত কিবা কাম থাকিলে সাব অফিচত হ'ব লাগে কিন্তু আমাৰ ক্ষেত্ৰত এতিয়া আমি উল্টা হোৱাটো আমি দেখিছো যে হেড অফিচটো সাব অফিচৰ নিচিনা ব্যৱহাৰ কৰি আছে আৰু সাব অফিচটোহে হেড অফিচৰ নিচিনা ব্যৱহাৰ হৈ আছে তা কথাটো এই কাৰণে ক'লো আমি যেতিয়া হেড অফিচত আমি কিবা এটা কাগজ বা কিবা পেপাৰ দিবলৈ যাওঁ বা কিবা কামৰ সূত্ৰ আমি কিবা জানিব যাওঁ তেতিয়াহলে আমি কোনো এটা পিপিআৰক আমি লগ নাপাওঁ আমাক ৰাইজে কৈছে আৰু কিবা এটা পেপাৰ দিবলৈ গলে আমি কাক দি আহিব লাগে কেয়াৰটেকাৰ এজনক দি আহিব লাগে হয় আমি বহুতবাৰ নিউজ কৰাৰ পিছতো তেখেত সকলৰ গা লৰা নাই আমি আৰু এটা কথা আমি জানো ঠিক আছে বড়োলেণ্ড ভৱনটো তেখেতে হেড অফিচ কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া বিটিসি যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেত সকলক দিয়া বুলি কৈছে বহুত ডাঙৰ কথাৰে কৈছে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক বড়োলেণ্ড ভৱনটো হেড অফিচ কৰাৰ কাৰণে দি দিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ধৰণৰ ৰিটেন পেপাৰ ৰিটেন এগ্ৰিমেন্ট আমাৰ BKWACক দিয়া নাই কালি প্ৰমোদ বড়োক যদি দৰকাৰ হৈ যায় সেই ভৱনটো তেতিয়াহলে কালি প্ৰমোদ বড়োই আকৌ আমাৰ পৰা লৈ ল'ব এটা কথাটো হৈছে যিটো অফিচত হেড অফিচ কৰিছে যিটো বড়োলেণ্ড ভৱন অজন্তা পথত থকা যিটো বড়োলেণ্ড ভৱন এই ভৱনটোত সাৰ্টেন নাই য'ত ৰিটেন নাই এগ্ৰিমেন্ট নাই যে এইটো হেড অফিচ আপোনালোকক দিছো তেনেকুৱা যদি এগ্ৰিমেন্ট নাই তেনেকুৱা এগ্ৰিমেন্ট নোৱা এটা টেম্পৰাৰী লোৱা এটা ঘৰত BKWACৰ ফান্ড 1,50 লাখ টকা কিয় ইউজ কৰিলে কি কাৰণত ইউজ কৰিলে তেখেত সকলে য'ত নেকি ভাড়া কালি যা বুলি ক'লে কালি যাব লাগিব পৰখি যা বুলি ক'লে পৰখি যাব লাগিব তেনেকুৱা এটা আনকন্ডিশন এটা জায়গা য'ত BTCৰ হাতত থাকে BTCয়ে যদি ৰিটেন যদি এগ্ৰিমেন্ট কৰা নাই আমি জানো এটো ৰিটেন এগ্ৰিমেন্ট কৰা নাই তো তেনেকুৱা এগ্ৰিমেন্ট নোহোৱা এটা অফিচত কিয় আমাৰ বড়ো ৰাইজৰ ট্ৰেজেডি আনা টকা পইচাটো তেখেত সকলে 1,50 লাখ টকা কিয় ইউজ কৰিলে তাত আৰু কি কাম কৰিলে তাতে আমি দেখিছো খালি কালাৰ কৰা দেখিছো আৰু সাইনবোৰ্ড দেখিছো আৰু কেইটামান ডেস্ক বেঞ্চ দেখিছো পাস তো হিমানখিনি পইচাৰে কি 1.5 কোটি টকা গল নেকি এটো ৰাইজক আমি খুদিছো আমি BKWACৰ EM সকলক খুদিছো হেতু আমাৰ বড়ো ৰাজ্যৰ ট্ৰেজেডি আনা পইচা হে পইচাটো কিয় মিস ইউজ কৰিছে আমাক ৰিপ্লাই লাগে আপোনালোকে ৰিপ্লাই দিয়ক আৰু ৰাইজক আমি এৰি দিছো আপোনালোকে খুদক তেখেত সকলক যে যিটো আনসাৰ্টেন ভাড়া ঘৰ এটাত 1,50 লাখ টকা কিয় ব্যৱহাৰ কৰিলে আমি ইচ্ছা কৰিলে গুৱাহাটী জাগাত 50 লাখ টকাৰ এক কথা মাটি অলপমান মাটি 1 বিঘা মাটি কিনি প্লাই আমি অফিসে বনাব পাৰিলো হয় নিজৰ অফিস কিন্তু যিটো অফিস সাৰ্টেন নাই সেই সাৰ্টেনত 1,50 লাখ ব্যৱহাৰ কৰাটো আমি মানি ল'ব নোৱাৰো আমি হজম হোৱা নাই আৰু যেতিয়া BKWAC হৈছিলে তেতিয়া BKWACটো চলোৱাৰ কাৰণে অসম চৰকাৰে ডিপোটেশনত 4 জনকৈ ষ্টাফ আমাক দিছিলে আৰু সেই 4 জন ষ্টাফ আজি লৈ আমি আমাৰ অফিচৰ কামত ব্যৱহাৰ কৰাটো আমি দেখা নাই মই বুজা নাই BKWAC কাউন্সিলটো কিয় অফিচিয়েল ষ্টাফ মানে লৈ পলাই কাম কৰা নাই আৰু কিয় নন অফিচিয়েল টেম্পৰাৰী এটা ষ্টাফ বিলাকৰ লগত কাম কৰি আছে এটো আমি বুজিবলৈ আমি বাকি নাই তাত কৈছে তেখেতে আমি যেতিয়া কুৱেশ্যন আনিছিলো যে এটা ডিস্ট্ৰিক্টৰ পৰা কিয় 9 জনকৈ ষ্টাফ ললে তেতিয়া অনিল বসুমতাৰী ডাঙৰীয়া কৈছে যে বেলেগ জাগাৰ পৰা দূৰ হয় তাত স্যালাৰি কম দিছে সেই কাৰণে আমি দিয়া নাই এটা জিলাৰ পৰা দিছে এটো কথা হ'ব পাৰে নেকি অনিল বড়ো ডাঙৰীয়াই কাক খুদিছে
যে আপুনি BKWACৰ আণ্ডাৰত চাকৰি কৰিব নেকি আমাক আনি দিয়ক আমাৰ বড় ল'ৰাবিলাকে যিমান দূৰ হ'লেও ৮,০০০ হওক ৯,০০০ হওক নিজৰ এটা কাউন্সিলত চাকৰি কৰাৰ কাৰণে সপোন থাকে কেতিয়া কোন সময়ত অনিল বড়ো ডাঙৰীয়াই গুৱাহাটী কোন মানুহ এজনক খুদিছে যে আপুনি BKWACৰ অফিচত কাম কৰিব লাগে কোন গোলাঘাটৰ মানুহ খুদিলে যে আপুনি BKWACৰ কাম কৰিব লাগে কোনিবা না কৈছে নেকি যে তেখেতে নিজে যে কৈছে যে ৪,০০০ ৫,০০০ দৰমহা দিছো ৮,০০০ দৰমহা দিছো আমি জানাতো এটো 10,000 ৰ ওপৰ স্যালাৰি দি আছে তেতিয়া তেখেতে কিয় ৫,০০০ ৰ কথা ক'লে এতিয়াও আমি গম পাও 9,000 to 10,000 স্যালাৰি দি আছে ষ্টাফ সকলক তেখেতে কৈছে ৫,০০০ ৬,০০০ দৰমহা দি দূৰৰ পৰা নিমিলে এটো মিছা কথা কৈছে তেখেতে আমাৰ প্ৰুফ আছে আমাৰ ৰেকৰ্ড আছে তো তেনেকুৱা ৰাইজক মিছলিড কৰিব নালাগে ৰাইজক মিছলিড কৰা মানে আপুনি নিজে মিছলিড হোৱা আপুনি মিছা কথা কৈছে আপুনি কোনো এজন মানুহ খুদা নাই যে আপুনি BKWAC চাকৰি কৰিব নি BKWAC আপুনি কাম কৰিব নি কোনো এজন ৰাইজক খুদা নাই আৰু আপুনি চৰকাৰী এমপ্লয় নলৱাকে প্ৰাইভেট এমপ্লয় লৈ পেলাই আপুনি চলাই আছে চলক আমাৰ বড় লৰাই কাম কৰি আছে কিন্তু এই কাউন্সিলটো মই সদায় কৈ আছে এই কাউন্সিলটো 22টা জিলাৰে গঠিত আৰু 22টা জিলাতে সমান উন্নয়ন হ'ব লাগিব অনিল বসুমতাৰীক 2-3 দিন মান আগত আসাম চৰকাৰে এজ এ চেয়াৰম্যান ঘোষণা কৰিলে আৰু চেয়াৰম্যান হিচাপে তেখেতক ললে এতিয়া আমি আমাৰ নিউজে পেপাৰে পত্ৰে কৈ আহিছিল যে আগৰ যেটো এক্সিস্টিং চেয়াৰম্যান ডক্টৰ গাম্বাৰু মুছাহাৰী তেখেতক ষড়যন্ত্ৰ পলিটিক্যালি মাৰ্ডাৰ কৰি পেলাই তেখেতসকলে ব্ল্যাকমেইলিং কৰি পেলাই তেখেতসকলে চেয়াৰম্যানৰ পৰা নুমাই দিলে তাৰ পিছত আমি ভাবিছিলো BKWACৰ সকলোৱে মিলি পেলাই সকলোৱে কথা পাতি পেলাই এটো কৰা হৈছিল আৰু তেখেতে বাৰবাৰ কৈছিলে যে আমি গাম্বাৰু মুছাহাৰীক বহুত সময় দিছো বহুত সময় দিয়াৰ পিছত তেখেতে আমাক ৰিপ্লাই দিব পৰা নাই তাৰ কাৰণে আমি ডিসিশন লৈছো এইবিলাক সম্পূৰ্ণ মিছা কথা ইয়াত আমাৰ ৰেকৰ্ড আছে এই ৰেকৰ্ডত লিখা আছে প্ৰথম ডক্টৰ গাম্বাৰু মুছাহাৰীক তেখেতসকলে নোটিস দিছিলে সেই নোটিছত তেখেতে হাজিৰ হৈছিল কাউন্সিল হেদিনাই তেখেতে এফিডেভিট দিছিলে যে মই এইবোৰ টকা পইচা লেনদেন আমাৰ একো হোৱা নাই কোম্পানীৰ লগত মোৰ তেনেকুৱা একো কথা নাই তেতিয়া সেকেন্ড টাইম তেখেতসকলে কৈছিলে তেতিয়া হলে আপোনালোকে সেই কোম্পানী বিলাকৰ পৰা ক্লিন চিট আনি দিয়ক নেক্সট টাইম তেখেতে ডিসেম্বৰ মাহতে তেখেতে কোম্পানী সকলৰ পৰা কথা পাতি ক্লিন চিট আনিছিলে এইবোৰ ক্লিন চিট আছে এইবোৰ ক্লিন চিট সিটল এন্টাৰপ্ৰাইজৰ ক্লিন চিট আৰু যি কোম্পানী সকলৰ লগত তেখেতৰ এগ্ৰিমেন্ট হোৱা বুলি কৈছে তেখেত সকলে এট ক্লিন চিটত লিখিছে যে ডক্টৰ গাম্বাৰুৰ লগত আমাৰ একো ফাইনান্সিয়াল তেনেকুৱা লেনদেন হোৱা নাই আৰু তেখেতক কেৰিয়াৰক আমি কোনো ধৰণৰ আমি বেয়া হ'ব নিদু কাৰণ আমাৰ তেখেতৰ লগত কোনো লেনদেন হোৱা নাই আমাৰ তেখেতক আমি কোনো কেছ ফাইল নকৰো আমাৰ কোনো তেনেকুৱা ভাব ধাৰণা নাই বুলি তেখেতসকলে ক্লিন চিট দিলে কি তেতিয়া তেখেতসকলে ক'লে আমি বিবেচনা কৰিম আলোচনা কৰিম মিটিং কৰিম কৰি পিছুৱাই আলটিমেটলি তেখেতসকলে কি কৰিলে তেখেতক পাৰ্মানেন্টলি কোনো বিচাৰ নোৱাকে কোনো কথা নোৱাকে চেয়াৰম্যানশিপৰ পৰা আতৰাই থৈ দিলে তাৰ পিছত ডক্টৰ গাম্বাৰু মুছাহাৰীয়ে ভাবিলে মোক কাউন্সিলে কিয় নিয়া নিদিলে এজন চুৰকো বিচাৰ কৰে মইতো চুৰ কৰা নাই মইতো ওপেনলি কৈছো ওপেনলি মই গৈছো পেপাৰ দিছো মোৰ ওপৰত বিচাৰ কিয় নহল আৰু বিচাৰ নোহোৱাকে মোক চেয়াৰম্যানশিপৰ পৰা কিয় নুমালে সেই কথাটো সেই কোৱেশ্চনটো জানিবৰ কাৰণে তেখেতে হাইকোৰ্টৰ ওচৰত বিচাৰ দিছে যে BKWACক তেখেতে কোৱা নাই BKWACয়ে অন্যায় বিচাৰ কৰি তেখেতক আউট কৰাৰ কাৰণে তেখেতে হাইকোৰ্টৰ ওচৰত কৈছে তেখেতে অসম চৰকাৰক কেছ দিয়া নাই তেখেতে BKWACৰ ওপৰত কুৱেশ্চন কৰিছে যে মোক আপোনালোকে আতৰাৰ মোৰ বিচাৰ কিয় নকৰিলে
মোক বিচাৰ নকৰাকে মই এজন ইউবিপিৰ ফাউণ্ডাৰ মই ফাউণ্ডাৰক উইদাউট বিচাৰ আপোনালোকে কেনেকৈ নোমাব পাৰিলে মোক কিয় ডিগ্ৰেড কৰিলে সেই কথাটো সেই কুৱেশ্যনটো জানিবৰ কাৰণে তেখেতে হাইকোৰ্টত কেছ এটা ফাইল কৰিছে সেই কেছত আজিলৈকে BKWACৰ কোনো মেম্বাৰ আৰু আসাম চৰকাৰৰ আইএছ বিষয়া আসাম চৰকাৰৰ আমাৰ ডিপাৰ্টমেণ্টেল যেটো বিষয়া তেখেতসকলে আজিলৈকে একো ৰিপ্লাই দিব পৰা নাই আজিলৈকে একো হিয়াৰিং নহল তাৰ সত্ত্বেও যোৱা হেৰিত অনিল বসুমতাৰী ডাঙৰীয়াক চেয়াৰমেন হিচাপে ঘোষণা কৰিলে এখন আসাম চৰকাৰে বনোৱা এখন গেজেট এই গেজেটটোত ইয়াত লিখা আছে কোন ব্যক্তিক কেনেকৈ ইয়াত নিযুক্তি দিয়া হ'ব কৰ হ'ব লাগিব কোনটো এৰিয়াত হ'ব লাগিব ইয়াত মেনশ্যন কৰা আছে মই ইয়াতে আপোনালোকক জানাৰ কাৰণে এক লাইন মই গেজেটৰ মই লাইন দুটামান পঢ়ি দিওঁ ইয়াত লিখা আছে 3.1 There shall be a welfare autonomous council to be called the Bodo Kosari Welfare Autonomous Council for the Bodo Kosari community inhabitants villages of Assam outside the Six-Sidil area and may include area under existing tribal autonomous council with prior consultation with existing tribal autonomous council under state act as may be notified by government in the official gazette. Your meaning to hoise ki kunuba jodi Six-Sidil area member yate BKWAC area underot EM ba GM ba member ekoi hobo nware কিন্তু আমি অসম চৰকাৰক এটো কথা ক'ব বিচাৰিছো ডিপাৰ্টমেণ্টেল মন্ত্ৰী ডাঙৰীয়া ৰনস্পিকৰ ডাঙৰীয়াকো আমি ক'ব বিচাৰিছো আমাৰ আইএছ বিষয়া বাইদেউকো আমি ক'ব বিচাৰিছো ইয়াতে অনিল বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে ভোটাৰ কাৰ্ডছ আছে এটো ভোটাৰ কাৰ্ড চাওক এটো ভোটাৰ কাৰ্ডছ এটো আছে ইয়াতে আমি প্ৰিন্ট কৰিছিলো যোৱা 1 জুনত 10 জুন 2023 লৈকে তেখেতে কাৰ্বি আংলঙৰ এটা বাসিন্দা কাৰ্বি আংলঙৰ ভোটাৰ তেখেতে Six-Sidil এৰিয়াৰ এজন ভোটাৰ সেই Six-Sidil এৰিয়াৰ ভোটাৰ এজনে আমাৰ BKWAC কাউন্সিল যত গেজেটত লিখা আছে তো তেখেতে কেনেকুৱা BKWACৰ এজন মেম্বাৰ EM চেয়াৰমেন হ'বলৈ পালে অসম চৰকাৰে আইন বনায় কিন্তু আইনটো তেখেতসকলে উলংঘা কৰে আমি কি বুজিম যে তেখেতসকলে এটো পলিটিক্যালি কৰিছে না কি কৰিছে না তেখেতসকলে গেজেট পঢ়া নাই আমি ক'ব নোৱাৰো কিন্তু এই গেজেটত লিখা আছে Six-Sidil এৰিয়াৰ যিকোনো এজন মেম্বাৰে BKWAC কাউন্সিলৰ আন্ডাৰত EM বা GM হ'ব নোৱাৰে আৰু Six-Sidil এৰিয়াৰ বাহিৰৰ যিবিলাক কাউন্সিল ট্ৰাইবেল এক্সিস্টিং কাউন্সিল তাৰো পৰা যদি ৰিপ্ৰেজেন্ট কৰিব লাগে তেতিয়া হলে সেই এক্সিস্টিং ট্ৰাইবেল কাউন্সিলৰ পৰা প্ৰায়ৰ পাৰমিশন লৈ পলাইহে তেখেতসকলে ৰিপ্ৰেজেন্ট কৰিব পাৰে ঠিক তেনেকুৱা আমি আজি অসম চৰকাৰে গেজেট বনাই দিছে যে বলে এটোৰ আন্ডাৰতে সব হ'ব কিন্তু আমি দেখিছো অনিল বসুমতাৰী ডাঙৰীয়াৰ ক্ষেত্ৰত আমি এটো ফলো কৰা আমি দেখা নাই আৰু তেখেতে এজন Six-Sidil এৰিয়াৰ মানুহ হয় এটো ভোটাৰ কাৰ্ডৰ প্ৰমাণ হয় আৰু যদি তেখেতে মিছা কথা কৈছে তেতিয়ালে হেতু দায়ী হ'ব এটোত লিখা আছে এটো আমি 10 জুন 2023 আমি এটো প্ৰিন্ট আউট কৰিছো অনলাইনৰ পৰা আমি কোৱা কথা নহয় এটো অনলাইনৰ পৰা আমি প্ৰিন্ট কৰিছো ইয়াত লিখা আছে অনিল বসুমতাৰী কোড ডিফু অনিল বসুমতাৰী কোড আছে তেখেতৰ সিৰিয়াল নম্বৰ মই কৈ দিছো 745 সিৰিয়াল নম্বৰ লাংহিন পাম গাঁও হাই স্কুল তেখেতৰ সেন্টাৰ ইয়াত লিখা আছে তো তেনেকুৱা এজন মানুহ তেনেকুৱা এজন ব্যক্তিক BKWAC কাউন্সিলৰ চেয়াৰমেন বনোৱাটো লজ্জাজনক আমাৰ কাৰণে আমাৰ বড় ৰাজ্যই জানিব লাগে যে তেখেতে কেনেকুৱা আইন উলংঘা কৰি পেলাই কাৰ্বি আংলং Six-Sidil কাউন্সিলৰ পৰা আহি ইয়াত কেনেকুৱা EM হ'ব পাৰে চেয়াৰমেন হ'ব পাৰে আমি ধিক্কাৰ দিছো গভৰ্ণমেণ্টক আপোনালোকে গেজেটখন বনাইছে
আৰু সেই গেজেট মতে আপোনালোকে কাম কৰক মই ট্ৰাইবেল মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াক কৈছো আপুনি এই গেজেটটো ফলো কৰি প্লাই অনিল বসুমতাৰী ডাঙৰীয়াক ইএম বা সিএম বা চেয়াৰমেনৰ পৰা তেখেলক উলাব লাগে এটো আমাৰ ডিমান্ড আছে আৰু এই গেজেটটো যদি মিছা আপোনালোকে বনোৱা যদি গেজেট মিছা তেতিয়ালে আমি কবলৈ নাই আমাৰ কথা হৈছে কি অনিল বসুমতাৰী ডাঙৰীয়াই ভুলগতভাৱে মানে কাৰবা এজনক বলিৰ পঠা বনাই প্লাই তেখেতে চেয়াৰমেন হ'ব বিচাৰিছে আৰু হৈছে অলৰেডি হৈছে যিজন মানুহৰ কৰ্ডৰ এখন কেছ চলি আছে ন্যায় চলি আছে আমি জনাইছো তেখেতে 60 এৰিয়াৰ মানুহ হয় ইয়াত ৰাইটস নাই তথাপিও আসাম চৰকাৰে আজিলৈকে কাণ খাৰ নিদিলে আৰু ইয়াতে লিখা আছে যদি কোনবা ভাবে ইনক্লুড কৰিব পাৰে এক্সিস্টিং ট্ৰাইবেল কাউন্সিল য'ত 60 নাই সেই কাউন্সিল বিলাকৰ মেম্বাৰ সকলে ৰিপ্ৰেজেন্ট কৰিব পাৰে কিন্তু তাৰ পৰাও প্ৰায়ৰ পাৰমিশন লাগিব এক্সিস্টিং কাউন্সিলক সাপোজ আজি মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ বিকেডব্লিউচিৰ কাউন্সিল এই গেজেটত লিখা আছে যে ইয়াত লিখা আছে 60 এৰিয়াৰ কোনো মেম্বাৰে আমাৰ বিকেডব্লিউচিৰ কাউন্সিলৰ ইএম বা জিএম হ'ব নোৱাৰে আৰু ইয়াত লিখা আছে যে এক্সিস্টিং ট্ৰাইবেল কাউন্সিলৰ লোকসকলেও ইয়াতে ইএম বা জিএম হ'ব পাৰিব যদিহে এক্সিস্টিং ট্ৰাইবেল কাউন্সিলে প্ৰায়ৰ পাৰমিশন দিব লাগিব এতিয়া আমি এটো কথা ক'ব গৈছো আমাৰ আজিৰ যিজন চিফ মিনিষ্টাৰ বসুমতাৰী তেখেতে এমএসি মিছিং অটোনমাস কাউন্সিলৰ এজন লোক হয় তেখেতে চিফ হ'বৰ কাৰণে ইএম হ'বৰ কাৰণে এমএসি মিছিং অটোনমাস কাউন্সিলৰ পৰা প্ৰায়ৰ পাৰমিশন ল'ব লাগে আৰু এই পাৰমিশনটো তেখেতে লোৱা নাই বুলি আমি জানো তাৰ সত্ত্বেও আসাম গভৰ্ণমেণ্টে এই ল বনোৱাৰ পিছত কেনেকৈ তেখেতক চিফ বনালে আৰু কেনেকৈ অনিল বসুমতাৰীক চেয়াৰমেন বনালে আমাৰ কুৱেশ্যন আছে চৰকাৰলৈও আছে ৰাইজকো আমি জনাইছো এটো কথা আপোনালোকক জনাইছো আপোনালোকে বিচাৰ কৰিব আৰু যদি পাৰমিশন লৈছে তেতিয়ালে আমাৰ ক'বলগীয়া নাই আমি আজি এই প্ৰেছ ৰিলিজ যোগেদি আৰু এটা আমি আমাৰ যিটো বিকেডব্লিউচিৰ বাহিৰত বড়ো সকল আছে তেখেতসকলক আমি এটা এৱাৰনেছ মানে যিটো কয় আমি স্বাৱলম্বী কথা ক'ব বিচাৰিছো কাৰণ আমাৰ বিকেডব্লিউচিৰ যিটো কাউন্সিলৰ যিটো স্থিতি এই স্থিতিটো আমাৰ বড়ো ৰাইজে হয়তো নাজানে এই কাউন্সিলটো আজিৰ ডেটত এটো ইন্টাৰিম কাউন্সিলটো কেতিয়াও পাৰ্মানেন্ট নহয় আৰু লাইফ টাইম নহয় কিন্তু আমাৰ বড়ো ভাই সকলে এতিয়া কিছুমানে কবাত কাম স্কিমৰ কাম কৰি আছে কোনবা কৰাৰ কাৰণে কিবা টকা পইচা লেনদেন আগতীয়াকৈ যদি কৰিছে তেখেতসকলে খুব সোনকালে কামখিনি আদায় কৰি লওক 3 মাহৰ ভিতৰত কামবিলাক আদায় কৰি ল'ব লাগে আৰু যদি কোনবা কাম কৰি গৈছে অলৰেডি পইচা পোৱা নাই তেখেতসকলে কাউন্সিলত যাই পইচাটো খুজিব লাগে আমি জানাত 21-22ৰ পইচা 18 নাই জিৰো পইচা নাই সব দিয়াবলৈ আদায় কৰিছে কিন্তু আমাৰ ওচৰত কমপ্লেইন আহিছে যে পুৰণা কাম কৰি যোৱা কিছুমান মানুহে আজিলৈ পইচা পোৱা নাই যা হওক এটো গল কিন্তু এই কাৰণে মই কৈছো আপোনালোকক কোনবা যদি নতুনকৈ কামৰ কাৰণে কিবা কথা পত্ৰ পাতি আছে তেতিয়ালে আপোনালোকে কোনো ধৰণৰ টকা পইচা লেনদেন কৰাৰ দৰকাৰ নাই কাৰণ এই কাউন্সিলটো এটা ইন্টাৰিম কাউন্সিলৰ লাইফ অনলি 6 মান্থ হয় এক্সটেনশন কৰিলেহে এটো বাঢ়ি যায় কিন্তু এক্সটেনশন কৰি থাকিলে আমাৰ এই বিকেডব্লিউচি যিটো বড়ো জাতিৰ স্বাৰ্থ এই স্বাৰ্থটো পূৰণ নহয় যে ইন্টাৰিম কাউন্সিলত কি হয় ফিক্সড আমাৰ পেকেজ নাথাকে যে ইমান কৰিম এতিয়া গভৰ্ণমেণ্টে নিজৰ ইচ্ছামতে আমাৰ মোবিলাইজেশ্যন কিছুমান আমাৰ ফান্ড দিব এই ফান্ডেনি আমি চলিব লাগিব সেই কাৰণে আমি ইমিডিয়েট ইলেকশ্যনৰ কাৰণে আমি লাগিব লাগে হেতুৰ কথাক মই এই কাৰণে কৈছো আপোনালোকে সজাগ হওক আপোনালোকে কোনো ধৰণৰ টকা পইচাৰ কোনো লেনদেন বা কোনবা যদি আশ্বাস দিছে আপোনালোকে 2-3 মাহৰ ভিতৰত কৰি লওক কাৰণ এই কাউন্সিলটো এটা
ইণ্টাৰিম কাউন্সিল ইটো আজিও বন্ধ হ'ব পাৰে কালিও বন্ধ হ'ব পাৰে ইটো আপোনালোকে নাভাবিব যে ইটো জুনে চলাইছে 5 বছৰ 6 বছৰ ইটো থাকি থাকিব হেতু কালিও বন্ধ হৈ যাব পাৰে ইটো ইণ্টাৰিম কাউন্সিল কালিও আসাম চৰকাৰে বন্ধ কৰিব পাৰে কাৰোবাৰ কমপ্লেইন গলে আজিও যদি কমপ্লেইন কৰি দিও কালি বন্ধ হৈ যাব পাৰে হেগৰে ইটো লাইফ নাই ইটোৰ ক্ষেত্ৰত আমি শুনিছো আমাৰ ইউবিপিৰ ডাঙৰীয়া সকলে গাঁৱে গাঁৱে যাই প্লাই স্কিম বগাইছে কবাত বাথু মন্দিৰৰ ওয়াল দিম কবাত ৰাস্তা বনাই দিম বুলি তেখেত সকলে কৈছে তেখেত সকলে মই জানাত ইএমজিএম একো নহয় কিন্তু কেনেকে কাৰ সাহসত এনেকুৱা স্কিম বগাই ফুৰিছে ডিক্লেয়াৰ কৰি ফুৰিছে মই নাজানো এটো বৰ মানে বেলেগ কথা এটো মই নাজানো কিয়ৰ কাৰণে তেখেত সকলে তেনেকুৱা ৰাইজক মিসলিড কৰিব বিচাৰিছে মই বুজা নাই তথাপিও তেখেত সকলে যদি দিব পাৰে দিয়ক আমাৰ কোনো আপত্তি নাই আমি ওয়েলকাম কৰিছো তেখেত সকলে ডেভেলপ কৰাটো আমি বিচাৰিছো কিন্তু মই ৰাইজক এটা কথা কৈছো এই কাউন্সিল টু ইন্টাৰিম কাউন্সিল আজিও ভাঙিব পাৰে কালিও ভাঙিব পাৰে এই কাৰণে আপোনালোকে যদি কিবা তেনে ধৰণৰ কথা ভাবিছে তেতিয়ালে আপোনালোকে অলপ আঁতৰত থাকিব চেষ্টা কৰক